সৰস্বতী পূজা লগত কোনো নাই লগত কোনো নাই নাই আৰু সৰুৰ পৰা ইচ্ছা আছিল সৰস্বতী পূজাত হেন্দি কাহা হেন্দি কাহা আপোনাৰ লগত টিভি দেখি থাকোঁ বঢ়িয়া এয়া হৈছে এয়া আমাৰ মাজত ডিম্পু বড়ো আহি পাইছে সৰস্বতী পূজা এইবাৰ হেণ্ডিগত পালিব আৰু হেণ্ডিগত পালিবৰ কাৰণে সৰস্বতী পূজা ইতিমধ্যে ডিম্পু বড়ো আহি পাইছে ডিম্পু দাৰ লগত আমি কথা পাতিম ডিম্পু দা সৰস্বতী পূজা এবাৰ নলবাৰীত আপুনি কেনেকুৱা এইবাৰ নলবাৰীত মই এইবাৰ নাই গুৱাহাটী আহিছোঁ গুৱাহাটী আহিছে আজি মানে কোন মানে ধৰিব পৰা নাই এইবাৰ ডিম্পু বৰুৱাৰ মানে ৰহস্য ফাটি ল'ব নেকি বাৰু আজি ডিম্পু বৰুৱাৰ ৰহস্য ফাটি ল'ব নেকি চবৰে সমগ্ৰ অসমৰ ছোৱালীৰ মানে এটাই মানে কথা সেইটো ডিম্পু বৰুৱাৰ প্ৰেয়সী কোন আজি সেই ৰহস্যটো ফাটি ল'ব নেকি বাৰু সদায় চেঞ্জ হৈ থাকে প্ৰেয়সী সদায় চেঞ্জ হৈ থাকে ডিম্পু বৰুৱা কি বুলি ভাবিম আমি বেষ্ট ফ্ৰেণ্ড সন্দিকৈ মহাবিদ্যালয়ৰ নেকি মই সন্দিকৈ মহাবিদ্যালয় মই তেওঁক লৈ আহিছোঁ আজি কলেজ দেখাব আনিছে মানে বঢ়িয়া এয়া ডিম্পু বৰুৱা কমাৰ্চ কলেজ গ'লোঁ হেন্দি কটন কলেজ এনেকৈ অলপমান তেনেকুৱা সৰস্বতী পূজা এতিয়া নাই আৰু এইবাৰ দেশ মাতৃৰ লগতে সৰস্বতী মাকো মানে দুয়োটা মিলি গৈছে বহুত ভাল লাগিছে আছে এইটো যাৰ মনত আছেতো আছেই আৰু যাৰ মনত নাই সৰুতেও নাছিল এতিয়াও নাছিল অলপ লাগিব টাইমৰ লগত আপডেট কটনৰ যি আৱেগ তাৰ মাজতে আজি সৰস্বতী পূজা সুন্দৰী তাতে আপুনি উপস্থিত ইয়াতে অনুভৱ কেনেকুৱা কটন ইউনিভাৰ্চিটি বুলি ক'লে গোটেই বিশ্বই জানে আৰু আজি সৰস্বতী পূজাৰ দিনা ইয়াত আহিব পাই পিনে মই মানে খুব মানে ভাল লাগছে আৰু ভাল লাগছে লগতে হেন্দি কলেজ সৰস্বতী কটন এই এৰিয়াখিনি মানে মেইন মানে গোটেই অসমৰ ভিতৰতে 1000 ভাল লাগিছে তাৰে মাজত বাচিছানে নাই নাই 1000 হৈ যাব 1000 হৈ যাব এইটো পিছত হ'ব বহুত ভাল লাগিছে সৰস্বতী পূজাত আহিলোঁ ইয়াত কটন ইউনিভাৰ্চিটি মানে আহিম ভাবি আছিলোঁ সৰুৰ পৰাই যে টিভি দেখি থাকোঁ বহুত আপি চাপি দেখাই থাকে সৰস্বতী পূজাত হেন্দিক আৰু কটনখিনি বেছিকৈ দেখায় তো মই বোলো অলপমান চাই আহোঁ